হেল্ল' এভৰিৱান, আজি জিলা খেতিৰ পৰা মই আপোনালোকৰ ব্লগটো ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। গতিকে পলম নকৰি বলক ব্লগটো ষ্টাৰ্ট কৰোঁ। হেল্ল' এভৰিৱান, আহি আছোঁ মেঘেৰিয়া ৱাটাৰফললৈ। ৱাটাৰফলটো দেখাই আছোঁ, আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ মই যিমান পাৰোঁ। আৰু আপোনালোকে দেখা পাইছে ৱাটাৰফল আহিব পাৰিলে নদীমান দৃশ্য দেখাব চেষ্টা কৰিছোঁ। মোৰ লগৰ এজন বন্ধু আছে, তেওঁ হয়তো মই জানিব বিচাৰিম যে এই ৱাটাৰফলটো চাই কেনেকুৱা পাইছে। অলপ চাই তাৰ ফটোখন লোৱাত ব্যস্ত হৈ আছে। মই তাৰ ওপৰত কেনেকুৱা লাগিছে ইয়াত আহি। ভালে লাগিছে অৱশ্যে ফাৰ্ষ্ট টাইম আহিছোঁ। আপোনালোকক কৈছোঁ যে মই এইবাৰ প্ৰথম আৰু ওচৰতে থাকি এবাৰ মই প্ৰথম আহিছোঁ আৰু ভালে লাগিছে। যিমানখিনি পাৰোঁ যিমানখিনি দেখিছোঁ মানে ভালে লাগিছে আৰু এনেকুৱা এটা নতুন প্লেচ। যিহেতু আমি গোটেইকেইটা বন্ধু আহিছোঁ আৰু ফটো উঠিবৰ কাৰণে আহিছোঁ। আৰু এতিয়া আজি বতৰটো কেনেকুৱা আপোনালোকে ভিডিঅ' দেখিছেই চাগে, কেনেকুৱা কি হৈ আছে। এয়া দেখা পালে মোৰ লগৰজনে ৱাটাৰফলটো পৰিৱেশৰ বিষয়ে ডিটেইলছ কৰিছে আপোনালোকক। আপোনালোকে আহিব পাৰে ইয়াত। খেতিৰ পৰা মিচিৰ ওচৰতে হয়। চেষ্টা কৰিছোঁ যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক কিমান মনোমোহা দৃশ্য চাবলৈ পাইছে আপোনালোকে মোৰ চেনেলৰ যোগে। এইফালে দেখাইছোঁ মোৰ বন্ধু হাই চাই থাকক। মই দেখাই আছোঁ ৱাটাৰফলৰ মনোমোহা দৃশ্য। এইটো এটা পিকনিক প্লেচ হয়। জানুৱাৰী আৰু ডিচেম্বৰ মাহত ইয়াত ৰূপায়িত হৈছে। আহক আপোনালোকে সপৰিয়ালে উপভোগ কৰক। ভাল আপোনালোকে আহক ইয়াত উপভোগ কৰক। পৰিয়ালৰ সৈতে এটা ঠাইও যাওক ইয়াতে। গতিকে চাই থাকক, মই দেখাই আছোঁ আপোনালোকক।
ধন্যবাদ।